নিযুক্তি সংক্ৰান্ত বিভিন্ন ধৰণৰ প্ৰশ্ন আহি আছে। আজি প্ৰায় 3 দিন পূৰ্বে 150 জন নিযুক্তি দিছে। প্ৰমোদ বড়ো জানিব, প্ৰমোদ বড়োক ক'ব কেনেকৈ নিযুক্তি দি আছে। এইটো বেছি দিন নাই, ছেপ্টেম্বৰ মাহত আমি চৰকাৰ চলাই আছোঁ, চৰকাৰ বনাই আছোঁ, তেতিয়া তদন্ত হ'ব। এইবিলাক এনেকুৱা চুৰ দি কাম কৰাটো ঠিক নহ'ব। অপেনলি কৰক যদি সাহস আছে। এনেকুৱা কিবা ৰাতিৰ ভিতৰত কিবা নিযুক্তি দিয়া, ৰাতিৰ ভিতৰত কিবা চোঠা বিলাৱা, এইবিলাক 5 মাহৰ ভিতৰত খৈৰী হ'ব। আজি মিটিঙত এটা নিযুক্তি সংক্ৰান্ত বিভিন্ন ধৰণৰ প্ৰশ্ন আহি আছে। আজি প্ৰায় 3 দিন পূৰ্বে 150 জন নিযুক্তি দিছে। প্ৰমোদ বড়ো জানিব, প্ৰমোদ বড়োক ক'ব কেনেকৈ নিযুক্তি দি আছে। এইটো বেছি দিন নাই, ছেপ্টেম্বৰ মাহত আমি চৰকাৰ চলাই আছোঁ, চৰকাৰ বনাই আছোঁ, তেতিয়া তদন্ত হ'ব। এইবিলাক এনেকুৱা চুৰ দি কাম কৰাটো ঠিক নহ'ব। অপেনলি কৰক যদি সাহস আছে। এনেকুৱা কিবা ৰাতিৰ ভিতৰত কিবা নিযুক্তি দিয়া, ৰাতিৰ ভিতৰত কিবা চোঠা বিলাৱা, এইবিলাক 5 মাহৰ ভিতৰত খৈৰী হ'ব। আজি মিটিঙত এটা